বৰ্তমান বিটিআৰ শান্তি আছে বিটিআৰত শান্তি নাই বিটিআৰত শান্তি নাই আগত শান্তি আছিল এতিয়া শান্তি নাই প্ৰমোদ বড়োই কওক শান্তি চুক্তি হোৱাৰ পিছত NDFB সকলে কেনেকৈ আজিও পলাব লগা হৈছে কেনেকৈ আজিও জেলত থাকিব লগা হৈছে এইবিলাক উত্তৰ দিয়ক আপুনি কংগ্ৰেছৰ লগত সুৰ মিলাই তেনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে প্ৰমোদ বড়ো হটাও BTC বচাব বুলি আমাৰতো প্ৰমোদ বড়ো হাতাও BTC বচাব এইটো কংগ্ৰেছৰ ডাইলগ নহয় বা কাৰোবাৰ ডাইলগ নহয় এইটো আমাৰ দলৰ ডাইলগ প্ৰমোদ বড়োৱে কোৱা ধৰণে আপুনি BTCত দাদাগিৰি চলাইছে প্ৰমোদ বড়োহে দাদাগিৰি চলাই পেলাই সেই শ্ৰীৰামপুৰ গেটত পইচা লৈ আছে ডেইলি 30 লাখ 40 লাখ লৈ আছে আৰু ইহঁতৰ মই আজি কম ইহঁতৰ প্ৰমোদ বড়ো কিবা নাম আছিল দৌদে আৰু গলদং এই দুইজনে মেইন কালেক্টৰ দৌদে আৰু গলদং এই দুইজনক ধৰিলে সব পইচা পাই যাব প্ৰমোদ বড়ো জড়িত আছে নেকি প্ৰমোদ বড়ো কি হয় প্ৰমোদ বড়োৰ কি জড়িত আছে নাই মুঠতে এই দুইজনে পইচা কালেক্টৰ দৌদে আৰু গলদং এই দুইজনক ধৰিলে আৰামছে পইচা পাব যেনিবা এতিয়া আবেলিৰ পৰা এতিয়া কালেকশ্যন হৈ থাকিব মুঠতে ৰাতিপুৱা যদি এই দুইজনক ধৰে আৰামছে পইচা পাই যাব এইটো ব্লেক মানি পইচা কালেকশ্যন এইটো সিন্ডিকেট শ্ৰীৰামপুৰত দুইজনৰ নাম কৈ দিছোঁ মই আপোনালোকে ধৰি লওক এতিয়া এই দুইজনক